কৃষ্ণসকল আমি আগতে কৰিলোঁ কি তাৰমানে গোটেইখিনি গাছ আমি ৰুলোঁ। তো ৰোৱাৰ পিছত গোটেইখিনি গাছ ৰুলোঁ আগতে, কিন্তু ৰোৱাৰ পিছত এই ৰাস্তাটো হ'ল। আৰু ৰাস্তাটো হোৱাৰ পিছত তাৰমানে অলপ বহল হ'ল, বহল হৈ কিনে চব ঠিকাদাৰে মাৰি পেলালে। কিন্তু গাছ কাটলা যে ৰাখিব লাগে সেইটো অনুভৱটো কেতিয়াও নকৰিলে। তো আকৌ আৰু আমি আজি মাৰ মৃত্যুৰ হেৰিৰ দিনা শ্ৰাদ্ধৰ দিনা আমি কিছু ৰুলোঁ। আৰু এতিয়া এই ৰাস্তাটোৰ দো কাষে আমি কৈলাশ ফেক্টৰীৰ পৰা সকলো কৰ্মচাৰী আহি আমি এতিয়া আৰু ৰোৱা আৰম্ভ কৰিছোঁ। দো চাইডে এনেকৈ আপোনালোকে দেখাই পাইছে। চাওক, তাৰমানে এনেকৈ যদি সকলোৱে ৰুৱে তেতিয়া বিৰাটেই ভাল লাগিব। আৰু ইয়াৰে আমাৰ যি জুৱা চাম আছে বা আমাৰ সকলো মানুহ আছে যাতে ছাগলে নাখায়, গৰুই নাখায়, যদি প্ৰত্যেকে লক্ষ্য কৰে। কাৰণ এই গছত ছায়াটো মই নাপাওঁ বা ইয়াৰ যিটো উপকাৰ সেইটো উপকাৰটো মই নাপাওঁ, অকলে সকলোৱে অনুভৱ কৰিব। গতিকে প্ৰত্যেকেই লক্ষ্য কৰিব লাগে। এয়া আমাৰ খুৰী আছে। খুৰী, তুমি ওচৰতে থাকা, তুমি গাছখিনি ৰোৱাৰ কেনে পালা তুমি কোৱাচোন? হা, ভাল লাগছি নহয়? আৰু আমাৰ দিনকেইটা যাব, কিন্তু এৰে উপভোগ কোনে কৰিব? ল'ৰা ছোৱালী কৰিব নহয়? হয়, সেইটোৱে। গতিকে আমি ছাগল তাগল বা গৰু খালে আমি অলপ চাব লাগিব, এইগিলাখান চকু দিব লাগিব। তে জয় শ্ৰীৰাম। এই আমাৰ চব আমাৰ কৰ্মচাৰী, আমি গোটেইকেইটাই একেলগ হৈ সুন্দৰকৈ আমি কাম কৰি আছোঁ। জয় শ্ৰীৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।